বন্ধুত্ব কি? বন্ধু বুলি ক'লে এটা মিঠা আমেজ অনুভূতি আহে। লানি নিচিকা শিকলিৰ দৰে মজবুত এনাজৰী, এটি অবুজন আসক্তি। সিক্ত মোৰ নয়ন, অশান্ত মোৰ মন, আনন্দৰ লহৰ। সুখতো সুখ, দুখতো সুখ, তেওঁৰ ত্যাগৰ সমল পোৱা যায়। দুখবোৰ কি? দুখবোৰ চিনিকে নাপাওঁ কেতিয়াবা, যেতিয়া বন্ধুৰ কাষত থাকোঁ। বিশ্বাস, হয়, বিশ্বাসৰ এটা মূল পাত্ৰ। চমুকৈ ক'লে বিশ্বাস আৰু বন্ধুৰ মুদ্ৰাৰ ইপিঠি সিপিঠি। আৰু শক্তি, গাত অজস্ৰ শক্তি বৃদ্ধি পায়। ভয় কি বস্তু আপোনা আপুনি পাহৰি যাওঁ। কেতিয়াবা বন্ধুৰ নিচাত পৰিছা, বন্ধুৰ প্ৰেমত পৰিছা। বন্ধুত্ব হৈছেনে কেতিয়াবা? আৰে ভাই, মায়াময় পৃথিৱীত বিচাৰি পাবা কেনেকৈ? বিচাৰি পাবা কেৱল হাই হেল্ল' বন্ধু। মই নিজেও দেখিছোঁ, চিনিও পাইছোঁ, বুজিও পাইছোঁ এচাম মুখা পিন্ধা বন্ধু, যি কেৱল বন্ধু নামৰ পবিত্ৰ বন্ধন লৈ কলংক সানে। থাকে মাথো কপটতা, মুখত মিছাৰ চঞ্চল। আচলতে বন্ধুৰ অৰ্থই বুজি নাপায়। তেনে বন্ধুৰ প্ৰয়োজনীয়তা কিয়? ভৰিৰে লাত মাৰি দিম, চকুৰে ভস্ম কৰি দিম, গছকত ছায়া কৰি দিম, আৰু বতাহত বিলীন কৰি দিম। কলংক বন্ধুৰ বীজ উভালি চূৰ্ণ বিচূৰ্ণ কৰিম। য'ত থাকিব ত্যাগৰ সমল, বিশ্বাসৰ পাত্ৰ, তাতেই বিচাৰি পাম বন্ধুত্বৰ এনাজৰী। সেই প্ৰকৃত বন্ধু, পৰম বন্ধু। ধন্যবাদ।